নমস্কাৰ। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম লিগেল প্ৰচিডিউৰ ফৰ নেম চেঞ্জ। মানুহে যদি কেতিয়াবা বিভিন্ন কাৰণত নিজৰ নামটো সলাব লগা হ'লে অথবা বিভিন্ন ডকুমেণ্টছত যদি কোনোবাৰ নাম ভুলকৈ থাকে আৰু শুদ্ধ নামটো ডিক্লেয়াৰ কৰিবলৈ হ'লে লিগেল প্ৰচিডিউৰটো কি হয়, আমি কেনেকৈ কৰিব পাৰোঁ সেই বিষয়ে আমি আজি জানিম। নাম চেঞ্জ কৰিবলৈ হ'লে কি কি প্ৰচিডিউৰ ফ'ল' কৰিব লাগে, গতিকে আহক আমি প্ৰচিডিউৰখিনি জানি লওঁ। তো প্ৰচিডিউৰ নাম্বাৰ 1, মেক এন এফিডেভিট ৰিগাৰ্ডিং দ্য নেম চেঞ্জ অৰ কাৰেকশ্যনছ। আপুনি যিটো নাম চেঞ্জ কৰিব খুজিছে, পুৰণি নামটো কি আছিলে আৰু আজিৰ পৰা নতুন নামটো কি হ'ব, সেই বিষয়ে আপুনি এটা এফিডেভিট বনাব লাগিব। আৰু কাৰেকশ্যনৰ ক্ষেত্ৰত আপোনাৰ বিভিন্ন ডকুমেণ্টছত আপোনাৰ নামটো এনেকৈ ধৰণে আছে আৰু আচলতে শুদ্ধ নামটো হয় এইটো, তেনেকুৱা এখন ডিক্লাৰেশ্যনৰ আপুনি এফিডেভিট বনাব লাগিব। আৰু এই এফিডেভিটটো আপুনি নটাৰী এফিডেভিট কৰিব পাৰে আৰু অথবা ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ দ্বাৰা এফিডেভিটটো বনাব লগা হয়। 2 টাইপছৰ এফিডেভিট। সাধাৰণতে যদিহে আপোনাৰ নামৰ প্ৰথম যিটো ফাৰ্ষ্ট নেম আৰু মিডিল নেম তাত যদি কিছু সাল সলনি কৰিব খোজে, তেনেহ'লে নটাৰী এফিডেভিট কৰিলেই হয়। কিন্তু যদিহে আপুনি ছাৰ নেমটো বা আপোনাৰ টাইটেলটো যদি আপুনি চেঞ্জ কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰ নটাৰী এফিডেভিটৰ দ্বাৰা নহ'ব, আপুনি ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ দ্বাৰা এফিডেভিটটো বনাব লাগিব। কেতিয়াবা বিবাহ সূত্ৰ মহিলাসকলে নাম চেঞ্জ কৰিব লগা হয় আৰু সেই ক্ষেত্ৰতো বিবাহৰ যিটো পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ মেৰেজ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ দ্বাৰা আপোনাৰ এফিডেভিটটো বনাব লাগিব। তো ছেকেণ্ডটো হৈছে আপোনাৰ পাব্লিছ দ্য নটিফিকেশ্যন ইন নিউজ পেপাৰ। আপুনি এফিডেভিটটো বনোৱাৰ পিছত আপুনি লোকেল নিউজ পেপাৰ অফিচত যাব লাগিব আৰু তাত গৈ আপুনি আপোনাৰ এটা ডিক্লাৰেশ্যন নটিফিকেশ্যনটো আপুনি পাব্লিছ কৰিব লাগিব যে এইটো এফিডেভিট মতে আপোনাৰ নামটো আজিৰ পৰা অমুকৰ পৰা অমুকলৈ সলনি হ'ল। তেনেকুৱা এটা আপুনি নটিফিকেশ্যন নিউজ পেপাৰত পাব্লিছ কৰিব লাগিব। আৰু থাৰ্ড প্ৰচিডিউৰটো হৈছে আপোনাৰ পাব্লিছ দ্য নটিফিকেশ্যন ইন গেজেট। গেজেট নটিফিকেশ্যনটো আপুনি উলিয়াব লাগিব। আমাৰ অসমত আসাম গেজেট বুলি এখন গেজেট ওলায়, গভৰ্ণমেণ্ট অফ আসামৰ হয় আৰু এইটো গভৰ্ণমেণ্ট প্ৰেছ যিটো বামুণী মৈদানত অফিচ আছে তাৰ পৰা এইটো পাব্লিছ হয়। তো তাৰ কাৰণে আপুনি গভৰ্ণমেণ্ট প্ৰেছত যাব লাগিব আৰু তাত গৈ আপুনি এপ্লিকেশ্যন কৰিব লাগিব। আমি এতিয়া চাই লওঁ ইয়াৰ এফিডেভিট, আপোনাৰ নিউজ পেপাৰ পাব্লিকেশ্যন আৰু গেজেট নটিফিকেশ্যনৰ কপিবিলাক কেনেকুৱা ধৰণৰ হয়, চেম্পুল কপিকেইটা আমি চাই লওঁ আহক। তো নাম্বাৰ 1 এইটো চেম্পুল কপি অফ এফিডেভিট। এফিডেভিটটো আপুনি এনেকুৱা ধৰণে বনাব লাগিব। 100 ৰুপিজ বা 50 ৰুপিজৰ আপুনি ষ্টাম্প পেপাৰত আপুনি ডিক্লাৰেশ্যনটো দিব লাগিব। আপুনি কোনোবা এজন এডভকেটৰ দ্বাৰা আইডেণ্টিফাই কৰাই নটাৰীৰ দ্বাৰা আপুনি এফিডেভিটটো কৰিব পাৰিব। এইটো আপোনাৰ নৰ্মেল এফিডেভিট বা নটাৰী এফিডেভিট। আৰু যদি আপুনি ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ দ্বাৰা এফিডেভিট কৰিব লগা হয়, ডিক্লাৰেশ্যনটো এনেকুৱা ধৰণে থাকিব, অকল আপুনি এই এফিডেভিটটো ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ পৰা চাইন কৰাই ল'ব লাগিব। তো নেক্সট ডকুমেণ্ট হৈছে আপোনাৰ নিউজ পেপাৰ পাব্লিকেশ্যন। আপুনি যিকোনো লোকেল নিউজ পেপাৰত আপুনি দেখিব ইয়াত পাব্লিক নটিচ বুলি আছে আৰু সেই পাব্লিক নটিচত আপুনি আপোনাৰ যে নামটো চেঞ্জ হৈছে সেইটো আপুনি ডিক্লাৰেশ্যনটো আপুনি দিব লাগিব। এইটো আপোনাৰ নিউজ পেপাৰ পাব্লিকেশ্যন। নিউজ পেপাৰ পাব্লিকেশ্যনৰ কাৰণে আপুনি এফিডেভিটৰ কপি আৰু আপোনাৰ পুৰণি যিটো নাম তাৰ কিবা আপোনাৰ ডকুমেণ্টছ প্ৰুফ, যেনে আপোনাৰ পান কাৰ্ড বা ডেট অফ বাৰ্থ চাৰ্টিফিকেট, তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লৈ আপুনি নিউজ পেপাৰ অফিচত গ'লে তেওঁলোকে এই নটিফিকেশ্যনটো নিউজ পেপাৰত পাব্লিছ কৰিব। আৰু থাৰ্ড কামটো আছিলে আপোনাৰ গেজেট নটিফিকেশ্যন। আপুনি এফিডেভিটৰ কপি, আপোনাৰ পুৰণি নাম থকা যিকোনো ডকুমেণ্টছ, বাৰ্থ চাৰ্টিফিকেট অথবা পান কাৰ্ড, তেনেকুৱা ধৰণৰ ডকুমেণ্টছ আৰু যিটো নিউজ পেপাৰ পাব্লিকেশ্যন, এই গোটেইখিনি আপুনি অৰিজিনেলখিনি নিব লাগিব আৰু লগত আপুনি জেৰক্সো লৈ যাব আৰু এখন এপ্লিকেশ্যন লগত নিব লাগিব আৰু এপ্লিকেশ্যনখন আপুনি লিখিব লাগিব টু দ্য পাব্লিছাৰ আসাম গেজেট। তেওঁলোকে আপুনি লিখিব লাগিব যে এইটো এফিডেভিটৰ দ্বাৰা মোৰ নামটো চেঞ্জ হৈছে, গতিকে আপোনালোকৰ আসাম গেজেটত এই নটিফিকেশ্যনটো পাব্লিছ কৰিব লাগে। এইখন আপোনাৰ আসাম গেজেট বা অসম ৰাজপত্ৰ। ইয়াত আপোনাৰ পাব্লিক নটিচ আছে আৰু এই পাব্লিক নটিচত আপুনি নটিফিকেশ্যনটো পাব্লিছ কৰিব লাগিব। তো এইখিনি আছিলে আপোনাৰ মেইন কাম। তো এইখিনি হোৱাৰ পিছত আপোনাৰ যিটো নাম চেঞ্জ কৰাৰ যিটো ফৰ্মেলিটি, সেই ফৰ্মেলিটিখিনি আপোনাৰ সম্পূৰ্ণ হৈ গ'ল। ইয়াৰ পিছত আপুনি এই 3খন ডকুমেণ্টছৰ সহায়ত
বাকী থকা আপোনাৰ যিবিলাক অন্যান্য ডকুমেণ্টছ আছে য'ত আপোনাৰ নামবিলাক আপুনি চেঞ্জ কৰিব খোজে এই তিনিখন ডকুমেণ্টছ ছাপৰ্টিং ডকুমেণ্টছ হিচাপে আপুনি এপ্লাই কৰিলে তাত আপোনাৰ নামটো চেঞ্জ হ'ব, নতুন নামলৈকে পৰিৱৰ্তন হ'ব। আৰু যদি আপুনি তাত চেঞ্জ কৰিব নোখোজে তেতিয়া আপুনি নতুন নামটোৰ কাৰণে যিকোনো ক্ষেত্ৰত যেতিয়া আপোনাৰ ডকুমেণ্টছৰ দৰকাৰ হ'ব আৰু তেতিয়া আপুনি লগত ছাপৰ্টিং ডকুমেণ্টছ হিচাপে এই তিনিখন ডকুমেণ্টছ কাঠি দিব লাগিব। তো এইখিনি আছিলে আপোনালোকৰ প্ৰচেছ নাম চেঞ্জ কৰাৰ বা নাম কাৰেকশ্যন কৰাৰ লিগেল প্ৰচিডিউৰ। আৰু এইখিনি কৰিলে আপোনাৰ নামটো যিটো লিগেল প্ৰচিডিউৰ মতে সলনি হৈ যায়। তো আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। আগলৈ এনেধৰণৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।